এরো কি হল বেয়া হৈ থাকিলে দেখোন লাইভ হইছে অকমান আৰু নমস্কাৰ হেল্ল' বহুত বহুত ধন্যবাদ লাইভটো জইন কৰাৰ বাবে যিসকল আছে শ্বৰ্টলি লাইভ এটাত আহিছোঁ ৰিজনটো আপোনাৰ লগত শ্বেয়াৰ কৰিবলৈ ভাল পাম আচলতে ৰিজনটো দেখুৱাই লওঁ তাৰপাছত জনাম আপোনাক এয়া অকণমান কেকটো বেয়া হৈ থাকিলে আনোতে সেইকাৰণে অকণমান বেয়া হ'লে চ' 500 আজি মোৰ ইনষ্টাগ্ৰাম ফেমিলি টোটেল 500 হ'ল অৰ্থাৎ 500 ফলোৱাৰ্ছ মোৰ আজি ফেমিলি এটা গোট খালে ফাইনেলি আৰু তাৰ বাবে সৰুকৈ চেলিব্ৰেশ্যন কৰিছোঁ এণ্ড এইফালে মোৰ মানুহজন যাবলৈ ওলাইছে কংগ্ৰেচুলেশ্যন অঁ লাইটটো বহাই দিছে আজি প্ৰিয়মৰ ইনষ্টা ফেমিলিয়ে 500 কি মানে 5 লাখ ফেমিলি ক্ৰছ কৰিছে being her husband being her proud husband I'd like to thank you everyone যাতে আৰু তাইক মৰম দি থাকক আৰু তেখেতক মৰম দি থাকক আৰু ভাল লাগে যেতিয়া নিজৰ মানুহজনীয়ে একোজ নিজৰ জীৱনটোত আগবাঢ়ি যায় আমাৰ কাৰণে হেপী থেংক ইউ চিয়'ৰ এইখিনি মই এইটো শ্ৰেয় দিব লাগিব কাৰণ এখেতে মোক এনি টাইম ছ'চিয়েল মিডিয়াত এক্টিভ হ'বলৈ পষ্ট দিবলৈ সদায় এনকাৰেজ কৰি থাকে খুব মানে কিমান ছাবস্ক্ৰাইব মানে কিমান ফলোৱাৰ্ছে লগ পাইছিলে ফাৰ্ষ্ট ষ্টাৰ্টিঙত মই যেতিয়া প্ৰথমে লগ পাইছোঁ তেতিয়া তাইৰ ফলোৱাৰ্ছ আছিলে 56,000 পৰা হৈ গৈ 5 লাখ হ'ল মোৰ 4 লাখে হোৱা নাই মানুহবিলাকে প্ৰেমক বেছি ভাল পায় সেইটো নহয় ইকুৱেলি ভাল পায় পাব লাগে বৰ বেছি সময় নল'ব বাবলিয়া আকৌ অঁ লগত আছে মা আছে মা হাই কেক ৰেডি আৰু এই কেণ্ডেলটো এই কেণ্ডেল জ্বলেতো অঁ জ্বলাম অ'কে সকলোৱে তেখেতক গৰম দিব দেই লাইটাৰ জ্বলাই দে আমাৰ থমাছৰ হাতত এইফালে খেল চলি আছে CSK আজি ঋতুৰাজ গায়কোৱাড়ে মাৰিব পৰা নাই এবাৰ আউট নেকি কিবা কেছ টানি এযোৰ 6 অ'কে জ্বলি গ'ল আমাৰ 500 কে প্ৰথমে নোমাব লাগিব নহয় মা আঁতৰি দিয়া দেখা নাই অঁ দেখিছে চা কবাৰ কিয় এনেকৈ চোৱা নাই তই লাজ কৰিছ নেকি হে অ'কে যাওঁ আগফালৰ পৰা কৰোঁ ন দুটা মন নুমাই থাকিলে ৰ'বা এইটো বন্ধ কৰি ফেন খাওঁ একদম চ' সেয়াই আকৌ এবাৰ সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ ইমান এনেদৰে মৰম আশীৰ্বাদ দিয়াৰ বাবে আজি 500 হৈছে অনাগত দিনটোত অতি সোনকালে যেন 1 মিলিয়ন মোৰ ফেমিলি এটা গোট খাওক সোনকালে ইনষ্টাগ্ৰামত লগতে এখেতেৰো মোৰ নহয় ইমান জলদি আচলতে মই প্ৰগ্ৰামলৈ যাবলৈ ৰেডি হৈ আছোঁ মই নাভাবিব দেই ইমান অলংকাৰ পিন্ধি থকাৰ কাৰণে ঘৰটো এনেকৈ থাকে বুলি এই প্ৰগ্ৰাম হৈছে জাগিৰত চান্সতে কৈ দিওঁ আহিব আপুনি সকলো মই আছোঁ আৰু সদায় আপোনালোকৰ বাবে কাম কৰি যাম আশীৰ্বাদ কৰিব নাও ধৰিব একেলগে কেকটো Okay, happy 500K, happy 500K, may 1 million come soon, 1 million come soon. Wow, composition হৈ গ'ল এইটো বন্ধ কৰা মানে নুমাবলৈ মন যোৱা নাই সেইকাৰণে মই নুমালো বেচাৰা জ্বলিয়ে থাকিল জ্বলি থাকো 1 million হ'লেগে জ্বলি থাকি নেকি তাতে সন্ধিয়া লাগিছে প্ৰথমে মাক দিয়া আশীৰ্বাদ মই যে আহি পালো মই তাৰে বৰ হ'ব
মছলা এটাৰ পিছফালে লুকাই আছে আৰে মই খাইছোঁ। মোৰতো হ'ব মোৰ পিছত হ'ব তোমাৰ মোবাইলটো মই নালাগে নালাগে হ'ব কেমেৰাৰ পিছফালতে ভাল মোক খুৱাই দিয়ক। বাবাক যদি ক'ৰবাত দেখা পায় এটা বঢ়িয়া তো বৰ বেছি সময় নলওঁ, এওঁলোকৰ অনুষ্ঠান আছে, যাবলৈ ওলাইছে আৰু 10 দিনৰ পিছত লগ পাম। আৰু 9 দিন 9 দিনৰ পিছত লগ পাম। মই আজি 27 তাৰিখে গুৱাহাটীৰ পৰা ওলাইছোঁ কেই তাৰিখে আহিব এতিয়া নকওঁ অ'কে, নকওঁ জনাম ছাৰপ্ৰাইজ তেনেকেই দিছে। অহা কালিও এনেকৈ ছাৰপ্ৰাইজ আহিছে। চ' এনেকৈ লাইভটো শেষ কৰোঁ। বহুত বহুত ধন্যবাদ যিসকলে মোৰ লাইভটো জইন কৰিলে, এনেদৰে মৰম আশীৰ্বাদ দি যাব আৰু ফলোৱাৰ্ছ এনেকৈ বাঢ়ি গৈ থাকক তাৰে কামনা কৰিলোঁ। থেংক ইউ।